হে এভৰিৱান কি খবৰ যেহেতু আজি বছৰৰ শেষৰ দিন তো ভাবিলো গোটেই লগৰ কেজনী আজি লগ হওঁ যোন কেজনী আমি হৰুৰ পৰা লগতে ডাঙৰ হৈছো আৰু যেহেতু ভাত নোখোৱাকে আহিলো ঘৰৰ পৰা আহি পিনে ডাইৰেক্ট একদম মটনে দি ভাত খাই ললো হিহঁতকত এইজনী মোৰ লগৰ আৰু এইজনীক তো সদায় দেখিয়ে থাকে আৰু এইজনী লগৰ আহি আছে আৰু তাই ইয়াত ৰৈ আছে তাইক ভয় খুৱাবলৈ আমি কিজনী যেতিয়া লগ হওঁ নহয় এনে ধৰণে মস্তি কৰি থাকো বাৰু আমি সব ঘৰত বনাই আনিছো তাত গৈ অকল খাবহে লাগে আৰু এই জেগাডখৰ নাম হৈছে লেচিয়া যত নেকি সব ফালে হৰিহ ফুল ইমান ভাল লগা এটুকুৰা ঠাই আপোনালোকে গৈ পাইছেনে কমেন্ট কৰি জনাব আৰু বছৰটো শেষৰ দিনা ঘৰত থাকি দুখ কৰি থকাতকে ভাল লগা লগৰ কিজনীৰ লগত গৈ সেলিব্ৰেশন কৰিলো আৰু আপোনালোককো দেখালো আৰু পোৱালিগিটা খুৱাই আমিও খাই ললো ধুনীয়াকে আৰু এইজনী মোৰ লগৰ মিনাক্ষী আৰু এইজনী মোৰ লগৰ পলি সুহিয়াকটো সদায় দেখিয়ে থাকে ভাবিলো এই দুজনীকো আপোনালোকৰ মাজত চিনাকি কৰাই দিওঁ আৰু এফালে আমি ধুনীয়াকে ফটো অলপমান মাৰি ললো আৰু আপোনালোকে যে মোৰ ভিডিঅ'বোৰ চাই লাইক কমেন্ট শেয়াৰ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কিয় নকৰে আজি কৰি দিব দেই আৰু যদি ফেসবুকত চাই আছে মোৰ ফেসবুক পেজটো ফলো কৰিব একদম নেপাহৰিব বাৰু লেক্সা মাৰি গোটেই কিজনীয়ে ধুনীয়াকে ভাতগেটা খাই ললো আমাৰ পিছে যিমান লেক্সা মাৰিলো কথা শেষেই নহয় বাৰু যেহেতু পোৱালি কিজনী আহিছে বেছি দেৰি কৰিব নোৱাৰো তো সেই কাৰণে যাও ঘৰলে আৰু আপোনালোকে জানুৱাৰীত কত যাম বুলি ভাবিছে কমেন্ট কৰি জনাবলৈ নেপাহৰিব দেই